হেল্ল' এভৰিৱান, আজি মই যিসকলে ইণ্টিগ্ৰেটেড B.A কৰি আছে, নতুনকৈ অহা যোনটো কোৰ্চ সেইটো কৰি আছে, সেইসকলৰ কাৰণে মই 2024 চনৰ এইখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এইখন ইণ্টিগ্ৰেটেড কোৰ্চৰ পেপাৰেই হয়। এইখন এডুকেশ্যন ছাবজেক্টটোৰ অৰ্থাৎ ফাৰ্ষ্ট মেজৰৰ পেপাৰ এখন। তো পেপাৰখন মই তোমালোকক ধুনীয়াকৈ ৰেকৰ্ডিং কৰি দেখাই দিছোঁ। তোমালোকে ভালদৰে চাই পিনে স্ক্ৰীনশ্বট মাৰি ল'বা, আৰু যদি ভিডিঅ'টো হেল্পফুল হৈছে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু ভালদৰে পেপাৰখন চাই লওঁ। মই জুমো কৰি দিছোঁ কাৰণ কিছুমানবোৰ শব্দ ইয়াত একদম স্পষ্টভাৱে নাই, চ' মই কিছুমানবোৰ বস্তু জুম কৰি দিবলগীয়াত পৰিছে। আৰু বাকী তোমালোকে পেপাৰখন চাই লোৱা, আৰু যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু এইখিনিতে এটা কথা কওঁ যে এইখন পেপাৰখন মানে 26ত আকৌ মানে ৰিপিট হোৱাৰ কিছুমানবোৰ কুৱেশ্যন ৰিপিট হোৱাৰ চান্স আছে বুলি মই ভাবোঁ, কাৰণ তেনেকৈ কিছুমান কুৱেশ্যন ৰিপিটেড আহি থাকে। সেইকাৰণে তোমালোকে এইখন এনেই চাব পাৰা পৰীক্ষাৰ আগত ৰেফাৰেঞ্চ হিচাপে, কিন্তু যে এইখনেই এনেকুৱা টাইপেই একদম আহিব সেইটো ক'ব নোৱাৰি, কিন্তু পেটাৰ্ণটো এইটোৱে থাকে। ঠিক আছে, এতিয়া হৈছে 1 মাৰ্কছৰ 6টা কুৱেশ্যন কৰিব দিছে, তাৰপিছত 2 মাৰ্কছৰ কৰিব, 2 মাৰ্কছৰ কাৰণে ইমান নাহে বাৰু, 4 মাৰ্কছৰ বা 5 মাৰ্কছৰ আহে, আৰু লং কুৱেশ্যন আহে তোমালোকৰ 8 মাৰ্কৰ। আৰু বেলেগ মেজৰ ছাবজেক্টবোৰত যেনেকৈ 13, 12 বা 10 মাৰ্কৰ তেনেকৈ আহে, ইয়াত কিন্তু 8 মাৰ্কৰ আহে। 8 মাৰ্কৰ 4টামান 5টামান আহে, তাৰপিছত 9 মাৰ্কছৰ আৰু 3টামান দিয়ে। তো তোমালোকে অলপমান স্পীড লিখিবলগীয়া হয় আৰু, কাৰণ পেপাৰখন অলপ দীঘলীয়া থাকে। তো লাষ্টৰ পৰা এটেম্প কৰিবলৈ চেষ্টা কৰিবা। যদি তোমালোকে লিখাত অলপ শ্ল' হয় তেতিয়া তোমালোকে লাষ্টৰ পৰা এটেম্প কৰিবা, তেতিয়া তোমালোকৰ জল্দি লিখি হ'ব। তো ইমানেই আছিলে আজিৰ ভিডিঅ'টো। থেংক ইউ।